হেল্ল' গাইজ মোৰ এটা ব্লগ ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম। আজি মোৰ থাৰ্মেলত দেখি নিশ্চয় গম পাইছে আপোনালোকে আজি শংকৰদেৱৰ তিথি আৰু আমাৰ শুভ দিন আজিৰ দিনটোত। আৰু আজিৰ দিনটোত মই নতুন ব্লগ ভিডিঅ'টো ষ্টাৰ্ট কৰি গৈছোঁ আৰু বহু দিনৰ পৰা মই এয়া আহি পাই গ'লোহি নামঘৰলৈ। নামঘৰত আহি দেখিলৈ চবেই চাকি জ্বলালে আৰু মই পিছ পৰি গৈছোঁ। কিয় মানে মই পিছ পৰিম, সেইবাবে মই জ্বলাবলৈ আৰম্ভ কৰিলোঁ। যদি ভাল লাগিছে চাই লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে বহুত লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিয়া নাই আৰু বহুতে চাইছে হয় কিন্তু ছাবস্ক্ৰাইব কৰা নাই। প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু এনেকৈ মৰম দি যাব। তেনেহ'লে মই গৈ থাকোঁ মোৰ মাজৰ ভিডিঅ'লৈ। আপোনালোকে সকলো চাই থাকক, শেষলৈকে চাব। এই আশালৈ এই ভিডিঅ'টো বনাইছোঁ। তেনেহ'লে লেটছ গো। ভাইটি উল্টাকে মাৰিলে পিছপানে মাৰিবলৈ তাৰমানে হেৰি হ'ল মানুহ দামোল দিছে না চবৰে খাবলৈ লাহেকে যাম দেই। এয়াই চকচোন বা লগৰে লগৰে মৰম। আৰু আমাৰ বৌমাই পোৱালিটো লৈ আছে, যিহেতু সৰু ল'ৰা নামঘৰত কিমান উৎপাত। তেনেহ'লে এইবোৰ পাতি আমি হৰিনামৰ মাজলৈ গৈ থাকোঁ। আপোনালোকে হৰিনাম শুনক আৰু মই ইমানো কৈ নাথাকোঁ। আপোনালোকে হৰিনাম শুনক আৰু শেষলৈকে চাব দেই।
মোৰ নিজেৰা বজাই ভাগৰে লাগিলে কাৰণে বোমাই বজাইছে আৰু তেনেহ'লে মোৰ ভিডিঅ'টো আৰু গৈ থাকোঁ আপোনালোকে চাই থাকক। আৰু এইপিনে নাম লৈ শেষ হ'ল। আমি এতিয়া চাহপানী খাবলৈ দিছে আৰু চাহপানী আমি খাই আছোঁ, আইতা মই গোটেইখিনি খাইছোঁ আৰু লগতে চাহপানী খালে দিয়কচোন বাৰু ভালেই লাগে। সেয়া চক দিছে, লালমোহন দিছে, বুনিয়া মুজা দিছে আৰু কচৰি আৰু বেলেগ নাম আছে যদি নাজানো। আপোনালোকক মানে কি কয় কমেণ্টত জনাব। আৰু আমাৰ বোমাহঁতে ইয়াৰ সেৱা কৰিবলৈ লৈছে। আপোনালোকক এয়া চক সেৱা কৰিবলৈ লৈছে আৰু সেৱা কৰোঁতে মই এনেকৈ দেখুৱাইছোঁ যিহেতু জুম কৰি দেখুৱাবলগীয়া হৈছে আৰু আমাক এনেকৈ চাহপানী দিছে খাবলৈ আৰু সেই মানে প্ৰসাদ বিতৰণ কৰি আছে আৰু কোনোবা এদিন পৰিচয় দি দিম বাৰু, চিন্তা নকৰিব। আৰু এইপানে আমাৰ মিঠাই খাবলৈ সময় হৈ গ'ল আৰু সেয়া কৰি খাই আছোঁ আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈ। আহিছিলে গ'লগৈ ফাইনেলি আহি গ'ল বুটকল বিতৰালে আৰু যিহেতু খাবলৈও হ'ব আৰু সেয়া কৰিব চাগে আৰু সেয়া কৰাৰ লগে লগে আমি খাই কম আপোনালোকক কিমান ভাল লাগিব আৰু নিশ্চয় খাই বহুত ভাল লাগিলে আৰু নাৰিকলৰ লগত বুট দিলে দিয়কচোন বাৰু ভালেই লাগে। আৰু এইপিনে আমাৰ মণিকোট মানে এনেকৈ আৰু এতিয়া মোৰ ব্লগটো ইমানতে সামৰণি